ওম গণেশায় নমঃ। নমস্কাৰ প্ৰিয় শ্ৰোতা দৰ্শক সকলোৰে প্ৰত্যেকটো ক্ষণ প্ৰত্যেক সময় আপোনাৰ শুভ হওক মংগলময় হওক তাৰ কামনা ৰাখিছোঁ। আৰম্ভ কৰিছোঁ বিশেষ ৰাশিফল আজিৰ দিনটোৰ ৰাশিফল আপোনালোকক দিব বিচাৰিছোঁ। আজিৰ দিনটো হৈছে 2 ভাদ ৰবিবাৰ, ইংৰাজী 20 আগষ্ট। সূৰ্য উদয় আজিৰ দিনটোত 4:59 আৰু সূৰ্য অস্তৰ সময় হৈছে 5:52। তিথি হ'ব শুক্লা চতুৰ্থী তিথি। বিশেষভাৱে আজিৰ দিনটোত জন্মজাত বালক বালিকাৰ জন্মত কন্যা ৰাশি, শূদ্ৰবৰ্ণ, বৈশ্যবৰ্ণ, দেৱগণ, মহিষৰ অস্থি, বায়ুযোগ, অষ্টোত্তৰী, বুধৰ দশা, বিংশোত্তৰী চন্দ্ৰগ্ৰহৰ দশা আৰু দিনৰ 2:15 যোৱাত দেৱাৰীগণ, বাঘৰ অস্থি, বিংশোত্তৰী মংগলৰ দশা বুলি কোৱা হৈছে। নিশ্চয়কৈ শুভ কৰ্ম আজিৰ দিনটোত নাই বুলি কোৱা হৈছে। বিশেষভাৱে আজিৰ দিনটোৰ ৰাশিফল আপোনালোকক মেষ ৰাশিৰ পৰা মীন ৰাশিলৈ জনাব বিচাৰিছোঁ। অমৃত যোগ নিশ্চয়কৈ 8:50 পিছত আজিৰ দিনটোৰ অমৃত যোগ আছে। মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ বিশেষ ৰাশিফল। মেষ ৰাশিৰ জাতক জাতিকাসকল আজিৰ দিনটোত কিছু হতাশগ্ৰস্ত হ'ব পাৰে বুলি কোৱা হৈছে। নিচাযুক্ত দ্ৰব্যৰ পৰা বিৰত থাকিব লাগে বুলি কোৱা হৈছে মেষ ৰাশিৰ জাতক জাতিকাসকল। আৰু অৰ্থনৈতিক অভাৱ আজিৰ দিনটোত আহিব পাৰে। আজিৰ দিনটোত বন্ধুৰ পৰা আৰ্থিক সহায় লাভ কৰিব বুলি কোৱা হৈছে মেষ ৰাশিৰ জাতক জাতিকাসকলৰ। আনফালে আজিৰ দিনটোত বিশেষভাৱে মেষ ৰাশিৰ জাতক জাতিকাসকলৰ কৰ্মৰ ক্ষেত্ৰত মধ্যমীয়া ফলাফল লাভ কৰিছে বুলি কোৱা হৈছে মেষ ৰাশিৰ জাতক জাতিকাসকলে। শিক্ষাৰ ক্ষেত্ৰত অগ্ৰগতিৰ যুগ বুলি কোৱা হৈছে। আহিছোঁ বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ স্বাস্থ্য সম্বন্ধীয় কিছু যদি আপোনাৰ সমস্যা আছিল সেই সমস্যাৰ পৰা পৰিত্ৰাণ লাভ কৰাৰ সম্ভাৱনা আছে আজিৰ দিনটোত। বিশেষভাৱে আজিৰ দিনটোত বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ দীঘলীয়া সমস্যাৰ পৰা পৰিত্ৰাণৰ উপায় আজিৰ দিনটোত আপোনালোকে লাভ কৰিব পাৰিব আৰু মনত সুখ শান্তি সম্প্ৰীতি পৰিয়ালত আহিব বুলি কোৱা হৈছে। আপোনাৰ আজিৰ দিনটোত অৰ্থনৈতিক লাভৰ যোগ দেখা গৈছে। বৈবাহিক জীৱনৰ আৰম্ভণি কৰিবলগীয়া বা আৰম্ভণি কৰিব খোজা ব্যক্তিসকলৰ যিসকলে বিবাহৰ পাত্ৰ পাত্ৰী বিচাৰি আছে তেওঁলোকৰ বাবেও শুভ যুগৰ প্ৰস্তুত হৈছে বুলি কোৱা হৈছে। আজিৰ দিনটোত যদি আপোনালোকে বিবাহৰ বাবে পাত্ৰ পাত্ৰী বিচাৰি যায় তেনেহ'লে নিশ্চয়কৈ শুভ আৰু মংগলময় ফলাফল আপোনালোকে লাভ কৰাৰ সম্ভাৱনা দেখা গৈছে। আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত পুৰণি কামৰ পৰা অব্যাহতি লৈ কিছু আৰাম কৰাটো প্ৰয়োজনীয় বুলি কোৱা হৈছে। আজিৰ দিনটো ব্যৱসায় শক্তিশালী কৰিবৰ বাবে নিজে কিছু পদক্ষেপ ল'ব পাৰিব আৰু ঘনিষ্ঠ বন্ধুৰ আপোনালোকে সহায় লাভ কৰিব বুলি কোৱা হৈছে। বন্ধু আৰু পাৰিবাৰিক মিত্ৰ, ভাতৃ সদৃশ ব্যক্তি, আপোনাৰ জ্যেষ্ঠ ব্যক্তি, গুৰু সদৃশ ব্যক্তিৰো সান্নিধ্য আজিৰ দিনটোত লাভ কৰিব পাৰিব। বিশেষভাৱে আজিৰ দিনটোত ব্যস্ততা থাকিব। ভাৱনাত্মক দিশ আজিৰ দিনটোত আহিব পাৰে। শিক্ষাৰ ক্ষেত্ৰত অগ্ৰগতিৰ যুগ বুলি কোৱা হৈছে মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ। আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ বিশেষভাৱে আজিৰ দিনটোৰ ফলাফল জনাব বিচাৰিছোঁ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো আপোনাৰ নিজৰ অনুভূতিক নিয়ন্ত্ৰণ কৰাটো প্ৰয়োজনীয় বুলি কোৱা হৈছে। আজিৰ দিনটোত বিবাদৰ যুগ আছে কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ। গতিকে যিকোনো কথা কওঁতে আজিৰ দিনটোত আপোনালোকে সাৱধানতা অৱলম্বন কৰাটো প্ৰয়োজনীয় বুলি কোৱা হৈছে। আনফালে আৰ্থিক সহায় কোনো ফালৰ পৰা আহিব পাৰে। আপোনাৰ ভাতৃ সদৃশ ব্যক্তি বা আপোনাৰ জ্যেষ্ঠ ব্যক্তি, গুৰু সদৃশ ব্যক্তি, আপোনাৰ মিত্ৰ, আপোনাৰ বন্ধু বান্ধৱৰ পৰা আপোনাৰ নিশ্চয়কৈ শুভ মংগলময় ফলাফল দেখা গৈছে। অৰ্থনৈতিক দিশত বিশেষভাৱে শিক্ষাৰ ক্ষেত্ৰত অগ্ৰগতিৰ যুগ দেখা গৈছে। বিদ্যা লাভৰ যুগ আজিৰ দিনটোত আছে। বিবাহৰ পাত্ৰ পাত্ৰী যদি আজিৰ দিনটোত বিচাৰ কৰা হয় তেনেহ'লে শুভ মংগলময় ফলাফল কিন্তু কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে লাভ কৰিব পাৰিব। আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনাৰ বাহিৰৰ গতিবিধি আপোনাক ভাগৰুৱা বা অশান্ত কৰিব পাৰে। যিকোনো সময়ত আপোনাৰ বন্ধু, আপোনাৰ পৰিয়ালৰ ব্যক্তি, আপোনাৰ বন্ধু সদৃশ ব্যক্তি ধাৰলৈ দিয়া ধন উভতি আহিব বুলি কোৱা হৈছে আজিৰ দিনটোত।
বিশেষভাৱে সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত বিবাদৰ যোগ আছে, বিবাদৰ পৰা সাৱধানতা অৱলম্বন কৰিব লাগে বুলি কোৱা হৈছে। আজিৰ দিনটোৰ খং ৰাগ কিছু পৰিত্যাগ কৰাটো প্ৰয়োজন আছে বুলি কোৱা হৈছে। জীৱনৰ আনন্দ আজিৰ দিনটোত আপোনালোকে পাব। ব্যৱসায়ৰ ক্ষেত্ৰত অগ্ৰগতিৰ যোগ আছে, শিক্ষাৰ ক্ষেত্ৰত অগ্ৰগতিৰ যোগ বিশেষ যোগ প্ৰস্তুত হৈছে বুলি কোৱা হৈছে আৰু অগ্ৰগতিৰ যোগ আপোনালোকৰ শিক্ষাৰ ক্ষেত্ৰত বিদ্যাৰ ক্ষেত্ৰত আছে বুলি কোৱা হৈছে। কন্যা ৰাশি, কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো বিশেষভাৱে খোৱা লোৱাৰ ওপৰত আপোনাৰ সময়সূচীৰ ওপৰত গুৰুত্ব দিয়াটো প্ৰয়োজনীয় বুলি কোৱা হৈছে। ভাৱনাত্মক দিশ আজিৰ দিনটোত আপোনাৰ আহিব পাৰে বুলি কোৱা হৈছে। নিশ্চয়কৈ বিশেষভাৱে মাদক দ্ৰব্য, ধূম্ৰপান, নিচাজাতীয় দ্ৰব্য সেৱনৰ পৰা বিৰত থাকিব লাগে বুলি কোৱা হৈছে আৰু আৰ্থিক উন্নতিৰ দিশ দেখা গৈছে। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ নিশ্চিতভাৱে উন্নতিৰ যোগ আজিৰ দিনটোত আছে বুলি কোৱা হৈছে। বিশেষভাৱে কৰ্মৰ ক্ষেত্ৰত অগ্ৰগতিৰ লগতে নিশ্চয়কৈ আজিৰ দিনটো আপোনালোকৰ শুভ আৰু মংগলময় হ'ব শিক্ষা আৰু বিদ্যাৰ ক্ষেত্ৰত বুলি কোৱা হৈছে। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ বিশেষভাৱে তুলা ৰাশিৰ জাতক জাতিকাসকললৈ আহিছোঁ। তুলা ৰাশিৰ ৰাশিফল, তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আপোনাৰ সৰল মনোভাৱ আজিৰ দিনটোত প্ৰকট হ'ব বুলি কোৱা হৈছে আৰু বিশেষভাৱে আপোনাৰ অনুভৱ হ'ব আজিৰ দিনটোত ফূৰ্তি আনন্দৰ অভিপ্ৰায় লৈ থাকিব পাৰিব। ঘূৰা ফুৰা আৰু টকা পইচা খৰচ কৰোঁতে কিছু সাৱধানতা অৱলম্বন কৰাটো প্ৰয়োজনীয় বুলি কোৱা হৈছে। প্ৰভাৱশালী ব্যক্তিৰ সান্নিধ্য আজিৰ দিনটোত পাব আৰু সুযোগ আহিব বুলি কোৱা হৈছে। আজিৰ দিনটোত প্ৰেম প্ৰসংগত কোনো ধৰণৰ বাৰ্তালাপ আজিৰ দিনটোত কৰাৰ পৰা বিৰত থকাটো প্ৰয়োজনীয় বুলি কোৱা হৈছে। দৈনন্দিন বস্তু দ্ৰব্য সামগ্ৰী ক্ৰয় কৰাত সাৱধানতা অৱলম্বন কৰিব লাগে। তুলা ৰাশিৰ জাতক জাতিকাসকলে শিক্ষাৰ্থীসকলৰ বাবে মধ্যমীয়া ফলাফল দেখা গৈছে। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ বন্ধু আৰু পৰিয়ালৰ সদস্যৰ লগত ফূৰ্তি আনন্দময় পৰিৱেশ আজিৰ দিনটোত থাকিব। সুখানুভূতি লাভ কৰিব আজিৰ দিনটোত। বিশেষভাৱে লাভাংশ আহিব বুলি কোৱা হৈছে। লাভ উপাৰ্জনৰ দিশ দেখা গৈছে। অৰ্থনৈতিক দিশত অৰ্থনৈতিক লাভালাভ থাকিব বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ। বিশেষভাৱে আজিৰ দিনটোত আপোনাৰ কৰ্মৰ প্ৰশংসা লাভ কৰিব পাৰিব। মুখত আপোনাৰ সুখৰ ৰেঙনি দেখা গৈছে বুলি কোৱা হৈছে। আজিৰ দিনটোত আহিছোঁ ধনু ৰাশিলৈ। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনাৰ বিশেষভাৱে চোকা মগজুৰ আৰু আত্মবিশ্বাস আজিৰ দিনটোত নিজকে অনুভৱ কৰিব পাৰিব। নিজৰ কৰ্মৰ ব্যস্ততা আজিৰ দিনটোত থাকিব আৰু নিজৰ কৰ্মৰ প্ৰশংসা আজিৰ দিনটোত লাভ কৰিব পাৰিব। বিশেষভাৱে বন্ধু আত্মীয় স্বজনৰ লগত আজিৰ দিনটোত বাৰ্তালাপ কৰিব পাৰিব, কথা পাতিব পাৰিব আৰু অত্যন্ত সুসম্পৰ্ক গঢ়ি তুলিব পাৰিব নিজৰ আত্মীয় স্বজনৰ লগত। বিশেষভাৱে ধনু ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোৰ অৰ্থনৈতিক দিশৰ ফালে যদি ক'ব বিচৰা যায়, মধ্যমীয়া ফলাফল লাভ কৰিছে ধনু ৰাশিৰ জাতক জাতিকাসকলে। শিক্ষাৰ ক্ষেত্ৰত অগ্ৰগতিৰ যোগ নিশ্চিত। মকৰ ৰাশি, মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত মানসিক শান্তি লাভ কৰিব বুলি কোৱা হৈছে। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ মানসিক শান্তি থাকিব। ধন বিনিয়োগ যদি কৰিছিল সেই ধনৰ পৰা লাভ হোৱাৰ সম্ভাৱনাই বেছি বুলি কোৱা হৈছে। আনফালে গুৰুত্ব প্ৰদান কৰিব আপোনাৰ আজিৰ দিনটোত কৰ্মৰ ক্ষেত্ৰত অগ্ৰগতিৰ যোগ দেখা গৈছে। যিসকলে চাকৰি বিচাৰি আছিল চাকৰিৰ ক্ষেত্ৰত কৰ্মৰ ক্ষেত্ৰত আজিৰ দিনটোত অন্য এক ষ্টেপ আপোনালোকে ল'বলৈ সক্ষম হ'ব বুলি কোৱা হৈছে আৰু শুভ ফল শুভ খবৰ বিবাহিত যিসকল লোক আছে তেওঁলোকৰ বাবে আছে আৰু যিসকল অবিবাহিত বিবাহৰ পাত্ৰ পাত্ৰীৰ খবৰ আজিৰ দিনটোত ধনু ৰাশিৰ জাতক জাতিকাসকলৰ আহিব পাৰে বুলি কোৱা হৈছে। স্বাস্থ্যৰ ক্ষেত্ৰত মধ্যমীয়া ফলাফল লাভ কৰিব পাৰিব আৰু বিশেষভাৱে শুভ মংগলময় ফলাফল লাভ কৰিব বুলি কোৱা হৈছে। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ মংগলময় ফলাফল নিশ্চয়কৈ আপোনালোকক জনাইছোঁ। শিক্ষাৰ ক্ষেত্ৰত অগ্ৰগতিৰ যোগ আছে আৰু বিদ্যা লাভৰ ক্ষেত্ৰত অগ্ৰগতিৰ যোগ আছে। অৰ্থনৈতিক মধ্যমীয়া ফলাফল লাভ কৰিছে। আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত বিশেষভাৱে নিজকে কিছু আশাবাদী আৰু নিশ্চয়কৈ
উদ্দীপনা আশা আকাংক্ষাৰ দিন হিচাপে বিবেচিত হ'ব আজিৰ দিনটো আত্মবিশ্বাস বাঢ়িব বুলি কোৱা হৈছে নাকাৰাত্মক শক্তি আপোনাক চুব নোৱাৰিব আৰু শত্ৰু আপোনাৰ ওচৰত পৰাজিত হ'ব বুলি কোৱা হৈছে বিদ্যা লাভৰ যুগ আছে অৰ্থনৈতিক উন্নতিৰ যুগ আছে নিশ্চয়কৈ শুভ মংগলময় ফলাফল লাভ কৰিছে কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে আহিছো মীন ৰাশিলৈ মীন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত নিজকে পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখিবলৈ সক্ষম হ'ব অৰ্থনৈতিক উন্নতি আজিৰ দিনটোত আছে আৰু মা লক্ষ্মীৰ আশীৰ্বাদ লাভ কৰিছে বিদ্যা শিক্ষা লাভৰ যুগ আছে মধ্যমীয়া ফলাফল লাভ কৰিছে ধন্যবাদ কৃতজ্ঞতা প্ৰতিজন শ্ৰোতা দৰ্শককে জনাইছো আপোনালোকে চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব আমাৰ সৈতে যদি যোগাযোগ কৰিব বিচাৰে যোগাযোগ কৰিব পাৰিব ধন্যবাদ